কথাই মই ভালদৰে নাজানো কিয় হ'ব তাই কয় আৰু মানে হ'ব কৈ থাকে। তেওঁ ফাৰ্ষ্ট আৰম্ভণিতে কৈছিলে মোক তাৰমানে পইচাৰ কথা কৈছিলে। এই 2-3 বাৰ মই চিনেমা ঘৰত গৈছিলোঁ তাৰমানে হ'ব কৈ থাকে, কিন্তু আজি প্ৰায় 1.5 বছৰ হ'ল। ঘৰটো কি হ'ব কি কাৰণে মই ভালদৰে নাজানো আৰু যেনিবা লক্ষী কলিতা চেয়াৰমেন তেওঁৰ মানে হেৰি কৰিছিলে চেংচন কৰিছিলে। পইচা পোৱা নাই বোলে ঘৰটো মানে হ'ব কৈ থাকে। লক্ষী কলিতা চেয়াৰমেনে বনাইছিলে আৰু ঘৰটো। তাৰপিছত কি হ'ব হোৱা নাই ভালদৰে নাজানো। আপুনি এতিয়া ঘৰটো মানে সম্পূৰ্ণ হ'ব বিচাৰোঁ যেনিবা। ঘৰটো লাগে আৰু গৰীব মানুহ 1 বিঘা মাটি হাজিৰা ঠিকা কৰি খাওঁ। 300 দিলে সিহঁতে 2000 ল'লে। 2000 ল'লে হয়। জব কাৰ্ডৰ পইচা কেইবাৰ সোমাইছিলে? একবাৰে সোমাইছে। এতিয়া ধৰক BPF চৰকাৰৰ লগত আমি এই প্ৰথম যোগাযোগ কৰিছিলোঁ। আমাৰ চেয়াৰমেন বাবু বৰুৱা আছিল। তেওঁলোকে কিবা কৰি পেলাই ধৰ তেওঁৰ নামৰ পিছত আমাৰ লক্ষী চুকুৰামৰ পিছত লক্ষী চেয়াৰমেন হ'ল। চুকুৰামৰ দিনত আমাক জব কাৰ্ডবিলাক বনাই দিলে। জব কাৰ্ডবিলাকত আমি আজিলৈকেও এটকা পইচা নাপালোঁ। মাজতে এবাৰ কি কৰিলে মই কওঁতে যাই চেয়াৰমেনক কওঁতে তেওঁলোকৰ মানুহ এজনে লৈ যায় 6000 টকা খালাচ কৰি মোক 1700 টকা দি বাকীখিনি তেওঁলোকে লৈ গ'লে। তাৰপিছত আৰু বাকী বহুতবিলাকে জব কাৰ্ডৰ পইচা সোমাইছিল, পইচাবিলাক পোৱা হৈছে। এই 1700 টকাটো নিয়া নাই, 6000 সোমাইছিল, বাকীখিনি এই তেওঁলোকে লৈ গৈছে, মোক 1700 টকা দিছে। এতিয়া জব কাৰ্ডটো আপোনাৰ হাতত আছে? এতিয়া জব কাৰ্ডখন মোৰ তাত নাই। আমাৰ ইয়াৰে এজন এই ৰাজাগড়ৰ চেয়াৰমেন এজনে নি এই আমাৰ ব্লকত জমা থৈ দিছে। কিবা এটা বেলেগ কামৰ চেয়াৰমেনজনৰ নাম কি? চেয়াৰমেনজন আমাৰ এই লক্ষী কলিতা। তেওঁৰ হাততে আছে? তেওঁৰ হাতত নহয়, আমাৰ এইফালে বেলেগ এজনৰ হাতত আছে। তেওঁৰ থ্ৰু দিয়ে তাতে জমা দিয়া হৈছিল। তেওঁলোকে কিয় ৰাখিছে জব কাৰ্ডটো? তেওঁলোকে তাৰমানে কিবা আমাৰ এই এটা AC ভৱনৰ কাৰণে 30-40খনমান জব কাৰ্ড খুজি লৈ গৈছে। মানে এনে ডাইৰেক্ট এই সাহাৰ্য দিব নোৱাৰে। এই জব কাৰ্ডৰ পইচা সোমাই দিলি 2000 টকা পইচা সোমাই দিব, সেই পইচাটো খালাচ কৰি মানে এই অফিচটো নিৰ্মাণ কৰিবৰ কাৰণে সুৰেশ তান্ত্ৰীৰ পৰামৰ্শ লৈ তেওঁলোকে জব কাৰ্ডবিলাক লৈ গৈছে আমাৰ পৰা। আমাৰ ঘৰত কেমেৰা কৰি লৈ গৈছিলে। দুটাকৈ ভাঙিলে বা পতাকটো ভাঙিছে আৰু এনেই কমাবতো ভাঙিছে। মোৰ অভাৱনীয় মানুহ গতিকে কেমেৰা কৰি লৈ গ'ল, কোনো একে এনেই লৈ গ'ল। কিন্তু আজিলৈকে কোনো খা খবৰ নাই আৰু এটা পোৱা নাই। এনেই আমাৰ বুঢ়ীজনী নামত 500 টকা মহিলা নামত সোমোৱা বুলি শুনিছোঁ। আৰু যি জব কাৰ্ডৰ বৰ্তমান সময় আমাৰ পৰা 50-10ৰ পৰা নহয় জব কাৰ্ডটো নহয় ন? নহয়। এতিয়া কোনফালৰ পৰা দিলে মহিলাক সাহাৰ্য দিছে সেইটো 500কৈ, আৰু এনে কৃষকক 2000কৈ পাইছিলোঁ। বৰ্তমান 10000 পোৱা হ'ল। 2000 নালাপাৰা বজাৰখনত দুৰ্গামজি প্ৰাংগণত তাতে বজাৰ বহিব দিছে বিভাগে। তাতে মজুল শৰ্মাৰ লগত বহুতো তেওঁলোকৰ বিভাগীয় মানুহৰ লগত কি আছিলে যিখিনি দেখাই চুমুৱাৰ লগত তৰ্ক বিতৰ্ক হৈছে যে ইমানখিনি এই তেওঁলোকে মই মোৰ ভাগত মোৰ এই পাছবুক আছিলে, তাত গ'লোঁ যে আজি মোৰ টকাটো কিবাখিনি টকা উলিয়াই নাই বুলি 18,60,000 টকা উলিয়াই নাই। একোৱে পোৱা নাই বুলি ক'লে হ'ল। আমাৰ গাঁওখনত মোদী চৰকাৰৰ পৰা আমি 2000 টকা পাইছোঁ। মোদী চৰকাৰ দিয়ে বুলি পেলাই চব ৰাইজে কৈছে আৰু আমিও গম পাম মোদী চৰকাৰৰ পৰা দিয়ে বুলি। তাৰপিছত আৰু কোনো পাৰ্টিৰ পৰা তেনেকুৱা ধৰণৰ বস্তু পোৱা নাই। পাম বুলি আমি ভাবি আছোঁ। এতিয়ালৈ আজি কিমান বছৰ হ'ল এতিয়ালৈ ঘৰে পোৱা নাই। এটা ফটো মাৰি নিছে আজি 1 বছৰ আগতে ফটো মাৰি নিছে ঘৰৰ আমাৰ ফেমিলি দি। এতিয়ালৈকে মানে ঘৰৰ নামে অহা নাই। ঘৰটো এই পানী পৰে আজি 3 বছৰ হ'ল। এই ঘৰটোত মই ভালকৈ থাকিব পৰা নাই। গোটেই পানী পৰে, টিংখন একদম পাতলা আৰু ৰেজিং চেজিং একো নাই, চব মানে হেৰি হৈ গৈছে পাতলা কাৰণে ঘৰত পানী পৰে আৰু ঘৰটো মই ভালকৈ থাকিব পৰা নাই। বনাওঁতে কোনো চেয়াৰমেন 2017 চেয়াৰমেনে ঠিকেদাৰ বেলেগ এজন ৰজে মজুল চৰকাৰ বুলি কয়, তেওঁক দিছিলে। তেওঁ যেতিয়া মই ভাল টিংটো আনিব বিচাৰিছিলোঁ তেতিয়া তেওঁ ক'লে যে বানত তুমি 5 টকা দিব লাগিব, তেতিয়া তোমাক ভাল টিং দিয়া হ'ব। আৰু তেতিয়া মই ভাল টিংটো লৈ আহিছিলোঁ, কিন্তু নেক্সট দিনাখন আকৌ টিংটো মোৰ পৰা ঘূৰাই লৈ গ'ল। ভাল টিংটো পাতল টিংটো দিছিলোঁ। কি কাৰণ? এইটো টিং ল'লে তাৰমানে বা মোক দিলে তাৰমানে মই 500কৈ পইচা দিব লাগিব বানে প্ৰতি।
সেইকাৰণে তেতিয়া মই পইচা দিব নোৱাৰা মানুহ যেতিয়াই অকল আপোনাৰে নে আৰু নে মোৰে কৈছে তাৰমানে কৈছে কি যে আৰু কোনোবাই পইচা দিছে মোক পইচা দিয়াৰ কাৰণে মই টিংটো ভাল টিংটো মই দিব নোৱাৰিম এইটো টিংহে ল'ব লাগিব তেতিয়া মই কৈছোঁ ঠিকে আছে যেতিয়া পইচা দিব নোৱাৰোঁ যেতিয়া কিন্তু মোক এইটো টিঙে দিয়া কথা কৈছিল তেতিয়া মই চেয়াৰমেনক মাতি সুধিছোঁ চেয়াৰমেনে একো কোৱা নাই আৰু যিটো টিংটো একেবাৰে পাতল উঠিব একদম পাতল মানে পানী পৰে সেইটোতো নিয়মতে আহিব ঘৰটোৰ ভিতৰত নহয়